আমার ইবাগে জগা লাগিছি মাছ তো এইবেলে মাছ আমার নিমখ দিয়েছে গাইস আর এইবাগে আমার আলু কাটছি এতে কি চাও ভালকে দাও তো গাইস কথাটো হৈছে এনেকুৱা তো মানে হঠাৎ কলাক যি খানা এটা খাবি নেকি মানে ভিডিওটো কৰাৰ টাইমত কে এটা হাৰা আমাৰ বঢ়িয়া করে আঞ্জা এগাল তো এখন আমার ফাইনেল লুক তো এনে আহিছে কমেন্ট করে জনাব এখন আঞ্জা খান তো তো গুড মর্নিং গাইস তো ওয়েলকাম টু মাই টিউশন গাড়ির টিম তো গাইস এটা গুড মর্নিং হয়ে দেখা নাই মানে গুড নাই মানে 10টা বাজিছে ডক পাইছ মানে কি ইসি আবার হঠাৎ এটা প্ল্যান হয়ে গেল তো খানা খাই বলে তো খানা তো কি হয় কি হব দেখাই আছো আগত দেখিন তার আগত আবার সেফ আহি আছে সেফক লৈ গাইস সেফক লৈ কিনে মানে লৈ আইছে গাইস তো অন্ডা হবে তো সেফ আহি গেছে আমার তো আমার সেফ ইয়াতে আছে তো সেফ আইলি হল সেফ সেফ বাপরে বাপ আপনি তো গাইস আমি সেফ আজি আপনি কত পাইছো মই দুলেজনৰ পৰা আহিলো মানে মোটাতে এখন খানা আছিল তাত মই দিলো দেই এখন গাড়ী নেকি আপনার মানে মই ললো এখন কৈ দিও ভালকে গাড়ীখন ভাগৰ গাড়ী দেখাই দিছো দাম কিমান জানে কিমান 24 লাখ ঠিক 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 তো গাইস আমি এটা খানা কি হল খানা তো আমাৰ বনে কৈ আছো লাহে কৈছো তুমি যাই থাকো এতিয়া তাকে লাগি মানে খানা নে কিবা হ'ব তুমি তাকে যাই লও কৈ আছো মাছটো ক'ত থাইলেণ্ডত হেৰি মই মানে অলপ লুকসটো বদলালো নিছো ঠিক ঠিক মজা 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 তো বলো এতিয়া যাব লাগে আমি যাই থাকো তো গাইছ আমি যাইছো যাই লগ পাইছো কথা কাৰণে কৈছো ভাল কৰি হৈছে এনেকুৱা তো মানে হঠাৎ কলাক যি খানা এটা খাবি নেকি মানে মই কাম কৰিছিলোঁ তো মই ফোন কৰিলোঁ প্ৰথমতে তো মই ফোন কৰি মই ক'লোঁ যে খানা এটা খাওঁ তো খানাটো হঠাৎ প্লেন আমাৰ গাইছ কি জানে আমাৰ প্লেন মানে আগতে নবনাওঁ আমি যি কাম কৰোঁ হঠাৎ কৰোঁ তো কলাক যে খানাটো খাওঁ আমি সদায় গাইছ তো খাওঁৱেই বেয়া মানে খাওঁৱেই খানা তো জানেই তো বহুত দিনৰ মূৰত ভিডিঅ' বনোৱা নাই তো ৰাতি আহিলোঁ কাম চাম কৰি কিনে পূৰা একদম আগপিঠা হ'লোঁ তো এতিয়া প্ৰায় 10টা বাজিছে তো বঢ়িয়াকৈ খানা এটা খাওঁ বঢ়িয়া কৰি তো বনাওঁ তো কি কি হয় আগত দেখাই আছোঁ গাইছ বঢ়িয়া কৰি তো ভিডিঅ'টো চাই থাকক কণ্টিনিউ কৰি থাকক গাইছ মই যিহেতু আহি গেলো বেলদা আপোনালোকৰ সভাপতি তো মানে আপুনি বেলেগ কোৱা নালাগে আপুনি কৈ দিয়ক আজি খানাটো কি হ'ব কি বনাব কি কৰিব মই এটা কৈছো মোৰ আজি মানে যোনটো এসিস্টেন্ট হেৰিকে এসিস্টেন্ট এসিস্টেন্ট আইছো 2 নম্বৰ এসিস্টেন্ট তো আমাৰ গাইস আমাৰ আজি বিশেষ আকৰ্ষণটো দেখাই দাও মই এতিয়া বিশেষ আকৰ্ষণ আছে মাছ মানে লাউ পিস তাই গাইস চাব আমি গাইস চাব দিয়ক আমাৰ মানে কি জানে না আমি বইলাৰ সদায় খাওঁ বইলাৰ সদায় খাওঁ আমি আনিছো গাইস এই বঢ়িয়া বঢ়িয়া মাছ আৰু মাছটো ক'ত মাছটো বিলৰ মই আনিছো থাইলেণ্ড 200 টাকা কেজি লৈছি থাইলেণ্ডত 100 টাকা কিলো এ 200 নেকি আনি মিছাৰ কৈছি তো আমাৰ গাইস 200 টাকা মানে 200 না এতিয়া মই আইটেমটো কওঁ নেকি গাইস আপোনাৰ আইটেমটো কৈ দিয়ক ঠিক মানে গাইস আমাৰ বেলেগ নহব আজি আমাৰ হ'ব মাছটো যেহেতু আমাৰ 9 পিস আছে 9 পিস মানে এক পিস মই বেছিকে খাম মই চেক কাৰণ এতিয়া 8 পিস মাছ 2 পিস পৰিব এক পিস খাব লাগিব আঞ্জাৰ আমি কৰিম বিলাহী আৰু আলু এটা নৰমাল আঞ্জা হ'ব আৰু এটা মানে আমাৰ ইউনিক ৰেচিপি তাতে থাকিব কণী থাকিব তাতে বেচন নাপালো আমি 10 টকা খেদিছে তাৰপিছত আমাৰ ভাজা হ'ব মাছটো মানে ফ্ৰাই এইবাগে আঞ্জা মাছটো মানে গুড়া হৈ যাব নেকি মানে গুড়া নহয় এই পিস কিন্তু ডিমাটো লাগি থাকিব এইটো এটা ইউনিক ৰেচিপি তো ঠিক আছে মোৰ তো আমি লগ পাই আছো ঠিক আছে জুইটো ধৰ গাইস লগ পাই আছো গাইস তো গাইস আমাৰ ইবাগে জগা লাগিছি মাছ তো এইবেলে মাছ আমাৰ নিমখ দিয়েছে গাইস আৰু এইবাগে আমাৰ আলু কাটছি এতে কি চাও ভালকে দাও তো গাইস আমাৰ এটা আলু কাটলো বিলাহী পিঁয়াজ এটা ডিমা আছে জ্বালা আছে অলপ কিবা মছলা আছে চালা হাত জ্বালাটো কাটিবি তো গাইছ আমাৰ অলপ মছলা আছে কিবা মাছৰ জোল আছে জিৰে গৰম মছলা কোনি দে লাগে হে মাছত তো গাইছ তেল গৰম হৈছে তো মাছ বহাই দিওঁ গাইছ কি আই চাবি আই কেনে কৰা আজি মই প্ৰথম ভাজিছো না মাছ তো গাইছ মাছ বহাই দিছে ঐ মোবাইল যাব মোৰ কেমেৰা নালাগে নাই জুই বেছিকে দিব লাগিব দেই তো গাইছ আমাৰ তো মাছ বহাই দিছি বঢ়িয়াকৈ মাছ তো আৰু এক পিচ দি এইটো এই যোনটো মাছৰ তেল উতাল মানে যোনটো ভক ভকনি মাৰ এইটা এই খাই গাইছ আৰু আপোনালোকৰ এটা কথা কওঁ গাইছ কওঁ মই আজি সঁচা কথা এটা কওঁ মোৰ গুৰু বুলি জানেনে কোনি কাহু আমাৰ নলবাৰীত নাম আছে আমাৰ কাহু বুলি তো গাইছ 1990 বাৰে খানা বনাইছো মিছা কথা কোৱা নাই গাইছ মোৰ বিয়া কোনে আনিছিল
তই বিয়া পাতা বিয়া পাতাই দিলো তই সঁচা মিছা কথা নাই সৰু বিয়া এইবাৰ দুই তই 1990 বাৰে খানা বনাইছে গাইছ আজি তাৰিখত লাগিল কৌ এটি বিয়াৰ কথা ক'লা সৰু বিয়াত খানা পাইছিল ঠিক ঠিক তো কাহৈ কিবা ক'বা নেকি নকয় কাহৈ নকাহৈ অলপ লাজ কৰে কৰিছে দিয়ক কাম পূৰ্ণ গতিত কাম চলি আছে আমাৰ সেই আৰু পাগল নে আমি একতা একতা ৰাতি খানা খাওঁ এতিয়া 11টা বাজিল গাইছ এই 10টাতে লগ পাইছিলোঁ এতিয়া 11টা বাজিল কি ডিমাগিটাতে হবা দে আতে তেলো তো হবা দে ডিমাগিটা কি সেভেঞ্চি এলাকান পাগল বাখান লগ পাইছোঁ নে আৰু কি কবি আৰু সৰুতে তো গাইছ লগ পাইছোঁ ৰ'বা আগত দিন তো গাইছ আমাৰ বঢ়িয়া কৰি ভাজি আছে তো ভাজি আছে মানে গাইছ আমাৰ মানে সেই হ'লে বোধহয় তো মাছখিনি ভাজা হ'লি আমাৰ মাছখিনি চাই লওক কেনে এটা ষ্ট্ৰাকচাৰত তো বঢ়িয়া বঢ়িয়া তো কেনে পাৰা? আমাৰ চেফে কিন্তু মাছটো ভাজিছে তো গাইছ মানে পুৰা মানে ভাঙা না দেখছি না নাফিয়াই পুৰা নাখাওঁ ৰ মানে পুৰা মানে দেখছি মানে ভাঙা নাই মানে বঢ়িয়াকৈ ভাজিছি তো এই মাছ মানে মাথা মূৰাটো দিছে মূৰাটো গুড়া কৰি দিব মানে গাইছ তো গুড়া কৰি সেই কৰি দিব আৰু তাক কোনে কৈছে মই কৈছো তই খোৱা নাই ৰ মই কৈছো তাক বঢ়িয়া বঢ়িয়া তো আমাৰ বনাই আছে গাইছ তো আমাৰ এখন মানে কি হ'ব বিলাহী আলু দি আৰু পিঁয়াজ চিয়াজ এখন জোল হ'ব মানে বঢ়িয়া কৰি আটা খাব ভিডিঅ'টো কৰাৰ টাইমত কে আটা ভাড়া মই পাৰি হা? মই পাৰি কিছু দাদা পাৰি কি চিনো বক বকনি বেছি হ'ল ভিডিঅ'টো আৰম্ভ কৰি কৈছিলে কি কৈছিল নখোজা ভিডিঅ' তো গাইছ মানে বঢ়িয়াকৈ মাছ চাছ ভাজি আছে তো লগ পাই চাগত দেখিম তো গাইছ আমাৰ এইভাগে আঞ্জা বহাই দিছি তো গৌতমে তো বঢ়িয়াকৈ পিঁয়াজ চিয়াজ বহাই বিলাহী চিলাহী ভাজি দিছি মানে গাইছ হা কওক কওক চাও মই সদায় কিনকে বনাম গৌতমক চান্স দিব লাগে আই মোক চেফ নে দেখছি না হৰেঞ্জেন মোক মই অলপ চিটি অনচনটো হেল্ডাৰ কৰি হেণ্ডেল কৰ মানে কাইজা নহয় দেই কিন্তু চেফ জুনি শুনি জালা কথা দি দিছো মজা খা কটি পুৰব যা বা বাইক লৈ দেখি দাও তো তুমি খা অলপ খাম মই খাম অলপ এইটো মানে হেৰি আপোনাৰ মাথাৰ খাৰ এটা মই ভাতৰ অ' মই খাওঁ দে ভাতৰ লগত খাব লাগিব অলপ থবি মই লগত দেখো মজা গাইছ থচোন থ অ খাও মই দেখাই নাই দে কিনো এলা আমাৰ ৰংগুৰা জানি দিব ৰংগুৰা মান যা ক'ত লং দে ৰংগুৰা ও লং দা দি দি এই গাইছ এনে নাপাই পোৱা দিছে এতিয়া মাছৰ মূৰা খাই পোৱাই নাই জীৱনত সেনেকৈ খাইছে এনে খাইছোঁ অলপ খাইছোঁ ইমান বেছি খোৱা নাই নহয় 4টা মাথাৰ মূৰা গাইছ ভাজি দিছে খাইছি ভাতেদি কৰি অলপ খাবা থৌ নাই এই এবাকে খৌ খৰচটা বস্তু খা খা একবাৰ দিয়া খা দা ঠিক কম পইচা যোগ্য না তো গাইছ আমাৰ আঞ্জা বহাই দিছি তো আলুখিনি বহাই দিলে দেখাই আছোঁ গাইছ আমাৰ ইয়াৰ মাংসৰ আঞ্জা কালাৰ এই মাংস নহয় টকা মাছ গাইছ তো গাইছ এই মাছৰ আঞ্জা বনাই দিছি কালাৰ কিন্তু কিছু উঠেছি হে আপুনি মই নহয় মই মানে এচিষ্টেণ্ট হিচাপে তাক দি গৈছিলোঁ হা ভাল বনাইছে মই থৈছো মজা মজা গৌতম বঢ়িয়া মই পাৰে গৌতম তো আহিছে ও বে তো গাইছ মানে আমাৰ অলপ মানে কিবা কাম আছিল তো কামখিনি মানে গৌতম আঞ্জাখন বনাইছে কিন্তু কালাৰ চব গাইছ ও বে হা কি ও এটা না খাবো দেখছো কি আই এ একটু মুটিছে কি কৈছে মুটিছে অ তো ফিল্টাৰ তো মুটা নাই সরি কি পাগল হয় গাইছ চাওকচোন তো গাইছ বঢ়িয়া একদম কালাৰ একদম পুৰা আপোনালোকক এটা কথা কওঁ কওক, তিনি কওক। মাছ বনাই হা মানে মাছটো সদায় উতলাৰ পিছত দিব ন অ আঞ্জাটো পুৰা উতলিব লাগিব উতলিয়া লাগিব ঠিক 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 কিমান অলপ পানী লাগিব নেকি আৰু নালাগে নালাগে হা চৈ না ফিচি তো অলপমান না না অলপমান লাগিব পানী মোক ইয়াত নকৰিব অলপমান। মই সেইকাৰণে নাখাওঁ খালা অলপ নেমু চাব এই ভাই মানে আঞ্জা সাঞ্জা বঢ়িয়া হ'ল আৰু গাইছ তো এতিয়া ডিমাটো ভাজিব তো ডিমাটো ভাজি কি কৰি চাওঁ ৰ'ব তেল কি কৰা তেল কি কৰা তই এবাৰে শুরু করবি জানতো খালি আমাক কিবা এটা কই দিবি দিবা ভাইছা নাকি ইনকে দি কি গম পাবো নি দি দি তো দি এই জব দি দেখা না পকে দি ভালে হ'ল মোৰ লাভ হ'ল অ কি আই লাভ হ'ল কি কৰিলি আই এ লা হা এ পৰি গেল নিজে দিবা কিটা নিজে চেলে পৰি গেছি এতে ডিমা বোলে ভাজা হে কিবা নিজে পৰি গেছি আর কি কমা দিবে ঘড়ি গেছি আমি কি জানো আমনো দে ঘড়ি গেছি। হা ও দেখছি গাইছ ডিমা বোলে গেলে ভাজে বোলে আমি কি গন্ধ জানো ও গাইছ এই তেল থৈ দিছিল এই বঢ়িয়া তেল থৈ দিছিল ডিমা ভাজিম বুলি চাও তেলটো মোক দিছোন অলপ দিছোন মই চুলিত কো যা যা ও তেতিয়া ঘুৰিছিল যা ইয়ে মই খানা কথা নহয় জানা ডিমাটো ভাজিম বুলি ডিমা আনিছা আপনো দে গাইছ ডিমাটো হেৰিত দি দিছি হে আঞ্জাত দি দিছে মাছৰ লগত একেলগে ডিমাটো ভাজিম বুলি খাম বুলি আনিছিলোঁ
নাখাওঁ খানা মই যাওঁ মই যাওঁ দেই যা অলপ পানী দিয়ক এই। নাগে হ'ব তাৰমানে কথা নহয় জানো না হে একটু কাটি দিছোন চাও এই দেখো নাইস চেফ আমাৰ চেফ ক'ত গেলে নাজনে বাইদেউ দি মুঠ আহিছো মোক পেয়ে গৈছে নেকি তাৰ চেফ বেকক গেল কি আছে কি হে কিয় কান্দি হা মই ডিমাটো হা? ভাজিছিলো নাকান্দিব ডিমাটো মই ভাজিবা খুজিছিলো অ। এই কি কৈছি জানানে কি কৈছি? কৈছিলো তোক 200 মাৰি বহাই থৈ দিম এনে ক'ত ডিমা ভাজা তেলখিনি মোক লাগব কি কৈছি সি দিবে কাল পিছতে গৌতম পিয়াম নহয় দুখ লাগছি মোৰ শুনা হ'ব হ'ব দে নহয়, মই কিন্তু মই খাম হ'ব এনেকৈ খাম মই হ'ব নাকান্দিব আপুনি আঞ্জা এগালটো এখন আমাৰ ফাইনেল লুক তোক এনে আহিছে কমেণ্ট কৰি জনাব এখন আঞ্জাখন তো ঠিকেই আছে মোৰ মতে বঢ়িয়া হোৱা নাই ভালেই হৈছে তোৰ এফালে আছে মাছ ভাজা নাই দিয়ক নামত আছে নাই মানে মাথা ভাজা নাই নামত আছে দিয়ক আৰু বেগে আছে মাছ ভাজি থৈ দিছে 4 পিচ আঞ্জাত দিছি তো হৈ গ'ল আমাৰ বঢ়িয়া এটা আঞ্জা এতিয়া ভাতটো বাঢ়ি হ'ল ভাতটো বাঢ়ি গাইছ দেখি আছিলোঁ কি হয় আগত দেখি মই ব'লোঁ দেই মই বৈছোঁ দেই মই অলপ টেষ্ট কৰি চাওঁ এতিয়া কেনেকৈ আহিছে খংটো হৈছে ঘটাই ল'ম দিছো তো কে শংকৰা এতিয়া মই নিজৰ কাহিত লৈ নাই সেই বুলি তো গটাই একদিন নিজে ল'ব নালাগিব তাই বঢ়িয়া হৈছে আঞ্জাখন বঢ়িয়া হৈছে গাইছ তো খাই আছে তই না এতিয়া কাৰোবাৰ কৈ দিব হা ঠিকে আছে বাইদেউ এটা দেখাই দিয়ক মই বৰ ধৰিছোঁ কেমেৰা ধৰিছোঁ মই এতে কিনকে দেখা হ'ব মই দেখাইছোঁ তাৰমানে অলপ ডিমা ল'ব অঁ ইনকে অলপ ডিমা লৈছি অঁ অলপ মাছ ল'ব অঁ হয়নে অ। আলুটো অলপ টিকি ল'ব ইনকে ল'ব আঞ্জাত মছলা কোনি দিছা ইমান মছলা আছে তো গাইছ বঢ়িয়া তো খাই লৈ বঢ়িয়াকৈ লগ পাই আছোঁ গাইছ চাই দিয়ক ভিডিঅ'টো তো গাইছ খালোঁ যিমান পাৰোঁ খাইছোঁ আৰু নাই দিয়ক এতিয়া মাছখিনি আছে নাখাবলা কেনা গৌতম বঢ়িয়া বাকী এই বেলেই আপোনাৰ কেনা হ'লে তাক বাইট ল'ব জানে এই মানুহ এই দুশ টকা লাগে বাইট ল'ব লৈছি কাটাখিনি গুচি লওক মাৰি দে কাটা আজি 1 2 3 দুশ টকা লাগে বাপৰে বা তাৰ বেছি গেছি কাঠুৰণ না বা কি খাইছে বাই মজা, মজা। বহুত খাই বহুত তাকে আমাৰ গৌতমে অলপ লাহে লাহে খাই আছে এইটো খাবি নেকি খাওকচোন অলপ এটা বাইট লৈ লওক নাখাওঁ নেকি মাৰ যাম নেকি একো নহয় কাটাই পুৰা আৰু এটা বাইট লওকচোন সেনান লাইটো ভাত ল'ব ভালকৈ লগত অলপ জ্বালা ল'ব অঁ ঠিকে ল'ব অঁ কেনাই বঢ়িয়া দিয়ক বেল ভাল পাইছি নে খাই অঁ খাক খাকনি লৈছি আপুনি খাক খুজি লৈছি দেখোন উঠলে কি হে এইটো 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 কি তো গাইছ আমাৰ খানা চানা খোৱা লৈ হৈ গ'ল বঢ়িয়া বনাইছে মাংস মাংস তো মাছ 10 চিলভাৰ মাছ আছিল গাইছ 1 কেজি মাছ বঢ়িয়াকৈ খালোঁ ল'লোঁ কি আই মোৰ আইজা তো গাইছ আমাৰ ভিডিঅ'টো চিম্পুল হ'ল বেছি ইমান সেই তাগৰা ভিডিঅ' নহ'ল তো হ'লেও ৰাতি আৰু কি কৰি হঠাৎ আহিছোঁ হঠাৎ খানা প্লেন হৈ গ'ল হঠাৎ সেই কৰিলোঁ সেই আৰু ভিডিঅ'টো চিম্পুল হ'ল অলপমান আপোনালোকে ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব গাইছ তো প্লিজ লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গাইছ চেনেলটো আগবাঢ়ি যাওক সহায় কৰক গাইছ এৰে পিছত মই হাতী বাজিম ভালে আছে নালাগা আছোঁ তো গাইছ ছাবস্ক্ৰাইব চব কৰি দিবা যি বাৰু চব কৰি দিবা ঘৰতে শ্বেয়াৰ কৰি দিবা গাইছ তো আজিলৈকে বাই বাই জয় অসম জয় হিন্দ গাইছ যা এই ৰাতি হৈছে এতিয়া ঘুমাবগৈ যা